ভালে আছোঁ। অতিপাত গৰম। এতিয়া আমি অলপমান ওলাই যাওঁ মানে মোৰ অলপমান চকুৰ প্ৰব্লেম হৈছে। আজি কেইটামান দিন হ'ল চকুকেইটা বিষাই থাকে। চকুকেইটাৰ লগত মূৰটো মানে এইটো চাইডটো বিষাই থাকে। অলপ দেখাই আহোঁ। হাজবেণ্ড আছে ঘৰত, সেইকাৰণে অলপমান দেখাব খুজিছোঁ। নহ'লে অলপ অসুবিধা দেৱাংশীক লৈ পেলাই, সেইকাৰণে এতিয়া যাওঁ। যদি পাৰোঁ ভিডিঅ' কৰিম, আপোনালোকে চাই থাকিব। আজি মই কি কি দেখা আপোনালোকে চাই থাকিব মামা। আৰু ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ ৰাখিছোঁ। হাই কোৱা, ভালকৈ কোৱা। কি খবৰ? আমি ফুৰিব যাম। আজি মই লিপষ্টিক, কাজল চব লগাইছোঁ। বহুত ষ্টাইলিছ মোৰ ছোৱালী। মই একো কৰিবই নোৱাৰোঁ। মই কৰাটো বাদেই, ক'ৰবাত যাব ওলালোঁ না, নিজে আগতে লিপষ্টিক, কাজল লগোৱা। তাৰমানে অলপ পিছত মুচি দিব লাগিব। এতিয়া গৰমে মুচি দিয়াৰ লগে লগে কান্দি দিব। ৰাস্তাত গ'লে কিবা বাহানা কৰি মুচি দিম লিপষ্টিক, কাজল। বহুত ষ্টাইলিছ হ'ব ছোৱালী যে, সেইকাৰণে বহুত ষ্টাইল তাই, হয়নে? গোটেই বুজি পায়, চব বুজি পায় কি কৈ আছোঁ কি কোৱা নাই। মই যে ৰাস্তাত মুচি দিম বুলি কৈছোঁ, সেইখিনি তাই মাক কৰি ৰাখিছে। ৰাস্তাত যদি মই তাই মুচি দিব ওলাওঁ, তাই গম পাই যাব আৰু। হয়নে? হয়। নিদো দিয়া, এনেই কৈছোঁ। মই এতিয়া এনেই কৈছোঁ। নিদো গুড গাৰ্ল ন দেৱাংশী, গুড গাৰ্ল। আমাৰ দেৱাংশী গুড গাৰ্ল। এতিয়া ৰাখিছোঁ, আপোনালোকে চাই থাকক। ফ্ৰেণ্ডসকল, খোজকাঢ়ি আহি আছোঁ। এইখিনি আমাৰ এইখিনি দুৱাৰমুখখিনি। হাজবেণ্ড এইটো চাইডে আহি আছে, অলপ আগত উঠিম গাড়ীত। সেইখিনিৰ পৰা হাজবেণ্ডে লৈ যাব অলপমান আগৰ পৰা। এইখিনি আমি দুয়োটাই খোজকাঢ়ি যাই আছোঁ। তাৰমানে দোকান এখনত সোমাব লাগে। মই অলপ আগতীয়াকৈ আহিলোঁ, দোকানখনত সোমাই লওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইটো দেৱাংশী গৈছে। দেউতা আহিছে নেকি মা? অঁ আহক, গাড়ীত উঠিম আহা। এইখিনিত আহি থাকিব দিয়া দেউতাক। দেউতাকক দেখা পাই গ'ল উঠবৰ কাৰণে। হাত নিদিবা মাথাতে। চকু দেখাব আহি আছে। আহা, খোলাছোঁ ভিতৰত দে। নেত্ৰাল হয় ন? এইটো হেৰি কলাক্ষেত্ৰৰ তাৰ পৰা এইটো সংযোগ নেকি? এইটো এক্সট্ৰা। অঁ আচ্ছা। শুনো নে মাইটো? শুনো হয়নে? কি হয় মাইটো? হনুমান? হনুমান নহয় মাইটো। আহা, বুদ্ধদেৱ এইটো বুদ্ধদেৱ। আপোনালোকে আহিব পাৰিব। ভিজিট মাত্ৰ 300 হয়। এতিয়া মই দেখাম চকুটো। মই ফাৰ্ষ্ট এতিয়া মাতিব ন মা? অঁ আহা মা, বহি লওঁ। চকু দেখাই আহি তাৰপিছত আমি বেংকত সোমালোঁ আকৌ। হাজবেণ্ডে বেংকত লাইনত আছে। তাৰপিছত বেংকত আহোঁতে আকৌ আমাৰ বৌক লগ পালোঁ, মানে দেৱাংশীৰ মামীক লগ পাই গ'লোঁ বেংকতে। একেলগে আহিলোঁ। বেংকৰ পৰা নামি আহি আকৌ অলপমান, আমি তিৰোতা মানুহ ন, অলপমান বজাৰ নকৰিলে নহয়ে। কাপোৰৰ প্ৰতি এনেও তিৰোতা মানুহ বেছি আকৰ্ষণ। এনেই চালোঁ দোকানত সোমাই, কাপোৰৰ দোকানত। বৌয়ে কিবা ল'লে, বৌৰ লগতে একেলগে মানে সোমালোঁ দোকানত। তাৰপিছত হ'ল এতিয়া আমি ঘৰত গুচি আহিলোঁ। বৌয়ে ঘৰত গ'ল, আমিও গুচি আহিলোঁ। ফ্ৰেণ্ডসকল, চকু দেখাব গ'লোঁ, কিন্তু হেৰি হ'ল, কি কয়, কামটো নহ'ল। তাৰমানে এনেই লগ পালোঁ, ছিনিয়ৰ ডক্টৰ লগ পোৱা নাই। সেইকাৰণে আকৌ যাব লাগিব 4টা বজাত।
এতিয়া ঘৰত আহি আছোঁ, এইখিনি অকণমান খোজকাঢ়ি আহি আছোঁ। কষ্ট, ইমান গৰম, ইমান কষ্ট বাচ্ছা লৈ যোৱা তাতে। তাতে ভাতকেইটা বনাওঁ, খাই আহিবই হ'ব, 1 বাজিলেই। পৰি যাবা দেই, পৰি যাবা। হাজবেণ্ডে বজাৰত গ'ল, ইয়াৰ পৰাই বাহিৰে বাহিৰে আমি ঘৰলৈ আহি আছোঁ এতিয়া। আকৌ গৰমে গৰমে আহি পেলাই কণীৰ চব্জি বনালোঁ। এয়া 3টা মানুহ 3টা কণী দিছোঁ, দালি বনালোঁ। এতিয়া ভাত খাম, ভাত খোৱাৰ পিছত আকৌ লগ পাম। ফ্ৰেণ্ডসকল আকৌ যাব ৰেডি এতিয়া, আৰু যাওঁ। এতিয়া বা কি কয়, 4টা বাজিছে, এতিয়া যাব ওলাইছোঁ। আগতে যাই লওঁ। ব'লা লাহে। ফ্ৰেণ্ডসকল, ইয়াতে পেচেণ্ট বহুত হৈছে এতিয়া। আমি আহি ৰখি আছোঁ ইয়াতে ডক্টৰৰ ওচৰত। পেচেণ্ট চাই আছে ডক্টৰে। ডক্টৰক দেখাই নামি আহিলোঁ তললৈ। অহাৰ পিছত ডক্টৰে আকৌ মোক চশমা ল'ব দিলে। এতিয়া মানে চশমাৰ পৰীক্ষা কৰি আছে। হাজবেণ্ডে কিবা সুধি আছে। দিয়া কি খেলি আছা? বাহ! ডক্টৰৰ পৰা বাহিৰে বাহিৰে মই আকৌ মাজু জাজনীৰ ঘৰত আহিলোঁ। মানে মোৰ জাজনীৰ অলপমান গাটো অসুখ হৈ আছে। এইজনী মোৰ মাজু জাজনীৰ ভণ্টি হয়, দেৱাংশীৰ মাহী হ'ব। আমাৰ দেৱাংশীক খুব মৰম কৰে তাই। দেৱাংশীও তাৰমানে এইক বহুত ভাল পায় আৰু মাহী মাহীকৈ থাকে এনি টাইম। মানে তাইৰ লগত খেলি খুব ভাল পায় আৰু। আমি মোৰ জাজনীৰ মোৰ মাজু জাজনীৰ বেমাৰ হৈছে, খবৰ ল'ব আহিছোঁ। এই দিবৰ্ণ মানুহৰ হাঁহি ফূৰ্তি কৰি থকা। ফ্ৰেণ্ডসকল, বেছি টাইম হোৱা নাই, এই 20 মিনিটমান হ'ল আহি পালোঁ। আহি কি গাটো ধুলোঁ, ধুই পেলাই এতিয়া আকৌ অকণমান ৰেষ্ট লৈছোঁ। ৰেষ্ট লৈ পেলাই এতিয়া ভাত বনাব লাগিব। দেৱাংশী টোপনি গ'ল। এইটো খাব যাওঁতে একেবাৰে মোৰ জাজনীৰ বেমাৰ হৈ আছে, তাকে খবৰ ল'ব গ'লোঁ একেলগে ধুৱাই। এতিয়া ড্ৰেছটো খুলি দিব নোৱাৰোঁ, ড্ৰেছটো খুলি দিলে তাই সাৰি পাব। আৰু উঠাৰ পিছত আৰু গা চাফা কৰি দিব লাগিব। এতিয়া মই ভাত বনাব যাওঁ। 9টা বাজে এতিয়া, 8:50 হৈছে। এতিয়া ভাত বনাব যাওঁ। হাজবেণ্ডে আকৌ মাংস লৈ আহিছে। আহোঁতে একেলগে বজাৰ কৰিলোঁ। বজাৰ কৰোঁতে মাংস আনিলে, আকৌ মাংস বনাওঁ, ভাত বনাওঁ, তৰকাৰী বনাওঁ। এইবিলাক কৰোঁতে কৰোঁতে কিমান টাইম হৈ যাব। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মই ভাত বনাব যাওঁ। ফ্ৰেণ্ডসকল, পাকঘৰত কাম কৰি আছে, মাংস ভাজি আছে। এতিয়া মাংস বনাই আছোঁ। ফ্ৰেণ্ডসকল, খোৱা লোৱা হৈ গ'ল। দেৱাংশী শুয়ে আছে, দেৱাংশীৰ কাৰণে ৰখি আছোঁ। তাইক অলপ ভাত খুৱাব লাগিব। তাৰপিছত আৰু তাই চিকেন বহুত ভাল পায়, তাৰপিছত তাইৰ কাৰণে অলপমান ৰখি আছোঁ। আমি ৰখি ৰখি ভাত খালোঁ। এতিয়া 10:30 বাজি গৈছে। অলপ সময় বহি আছোঁ। তাইক এতিয়া জগাই দিম, জগাই পেলাই তাইক ভাত খুৱাব লাগিব অলপমান। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব। এনেকৈ আগলৈ এনেকুৱা ব্লগ দি থাকিম, আপোনালোকে ব্লগটো চাই থাকিব। আজিলৈ ৰাখিছোঁ। গুড নাইট, বাই বাই, গুড নাইট।